আপুনি যদি ইচ্ছা কৰে একাধিকবাৰ বিয়া কৰাব পাৰে, এই ক্ষেত্ৰত নাথাকে কোনো বাধা। কিন্তু প্ৰতিগৰাকী পত্নীকে আপুনি সমব্যৱহাৰ কৰিব লাগিব। এটা গোচৰৰ শুনানি গ্ৰহণ কৰি এই যুক্তি দিয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে। ন্যায়াধীশৰ যুক্তিত কোৱা হয় যে যিহেতু কোৰাণত বহুবিবাহ সমৰ্থন কৰা হৈছে, গতিকে এই প্ৰক্ৰিয়া ন্যায্য। 2020 চনৰ কথা। ফুৰকান নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে তেওঁৰ পত্নীয়ে দাখিল কৰিছিল গোচৰ। মহিলাগৰাকীৰ অভিযোগ আছিল যে তেওঁৰ স্বামীয়ে পূৰ্বে বিবাহিত বুলি অৱগত নকৰাকৈয়ে তেওঁক বিবাহপাশত আবদ্ধ কৰাইছিল। সেই অভিযোগৰ ভিত্তিত গোচৰটো প্ৰথমে চলিছিল নিম্ন আদালতত। আদালতৰ নিৰ্দেশ মৰ্মে গোচৰীয়া আৰু পদকীয়া দুয়োজন হাজিৰ হয় আদালতত। অভিযুক্ত ফুৰকানৰ অধিবক্তাই আদালতত যুক্তি দিয়ে যে মহিলাগৰাকীয়ে তেওঁৰ ক্লায়েণ্টৰ সৈতে দীৰ্ঘদিন ধৰি সম্পৰ্কত আছিল। সেই কথা মহিলাগৰাকীয়েও নিজেই আদালতত স্বীকাৰ কৰিছে। আনহাতে মহিলাগৰাকীৰ অধিবক্তাই কয় যে যিহেতু ফুৰকানৰ ইতিমধ্যে বিয়া হৈ গৈছে, গতিকে দ্বিতীয় বিবাহৰ কোনো ভিত্তি নাই। ইয়াৰ পাছত যেতিয়া মুৰাদাবাদ নিম্ন আদালতত ফুৰকানৰ বিৰুদ্ধে অভিযোগনামা দাখিল হয়, তেতিয়া তেওঁ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কাষ চাপে। গোচৰৰ শুনানি গ্ৰহণ কৰিছিল ন্যায়াধীশ অৰুণ কুমাৰ দেশৱালৰ একক বিচাৰপীঠে। ন্যায়াধীশে এক প্ৰকাৰে বহু বিবাহৰ সমৰ্থনত সেউজ সংকেত দি কয়, অভিযুক্তই কোনো অপৰাধ কৰা নাই। তাৰ পিছত ইউনিফৰ্ম চিভিল কোডৰ উদ্ধৃতি দি ন্যায়াধীশগৰাকীয়ে যুক্তি দিয়ে যে তেওঁ সৰ্বাধিক 4বাৰ বিয়া কৰাব পাৰে আৰু কোৰাণেও এই বহু বিবাহৰ সপক্ষে মত দিছে। আনকি তেওঁ দ্বিতীয় বিবাহো বৈধ, কাৰণ পত্নীও এগৰাকী মুছলমান মহিলা। অৱশ্যে এই কথা মনত ৰাখিব লাগিব যে ফুৰকানে দুয়োগৰাকী পত্নীকে সমব্যৱহাৰ কৰিব লাগিব। এই গোচৰৰ পৰৱৰ্তী শুনানি অহা 26 মেত অনুষ্ঠিত হ'ব। গতিকে আদালতে গোচৰটোত কি ৰায় দিয়ে সেয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম।